নমস্কাৰ বন্ধু বান্ধৱীসকল, আজিৰ এই ধাৰাবাহিক চুৰ নম্বৰ 1 চুৰৰ 13 নম্বৰ খণ্ডটো আৰম্ভ কৰিবলৈ ওলাইছোঁ। এই ধাৰাবাহিক নাটকখনৰ এতিয়া বৰ্তমান আৰম্ভণিহে হৈছে। এইখন নম্বৰ 1 চুৰ হয়, গতিকে আপোনালোকে চাব, আপোনালোকে বহুত ভাল পাব চাই। আপোনালোকে শেষলৈ চাই থাকিব, প্ৰতিটো খণ্ড চাব, প্ৰতিটো খণ্ডৰ অকণমানো স্কিপ নকৰাকৈ চাব আৰু লগতে আপোনাৰ সকলো বন্ধু বান্ধৱীক চোৱাৰ সুবিধা দিব। আপুনি এই ধাৰাবাহিক নাটকখনৰ খণ্ডবোৰ শ্বেয়াৰ কৰিব এজনে আনজনৰ মাজত। বলক এতিয়া আমি ধাৰাবাহিকখন আৰম্ভ কৰোঁ। হয় এখন পূজা আছে, যাবি নেকি? হা পিছত যা যদি আৰু গাড়ী নেনো নেকি? গাড়ীখন থৈ যাম দে, আকৌ আহিমেতো, গাড়ীখন থৈ যাম দে। বাৰু হ'ব ভগৱান হৰ মহাদেৱ। আপুনি ক'ত যাই আছে? মই এতিয়া পূজা আছে, যাব আহিছোঁ। এতিয়া বহুত দেৰি হ'লে মন্দিৰত আছিলোঁ, মন্দিৰত মানুহ আহিছিল, মানুহ অহাৰ কাৰণে অলপ দেৰি হ'ল। মানে ইফালে আকৌ যাব আহিছিলে, 12টা পিছে হ'ল নেকি? যাম দিয়ক। যাব আহি ইফালে দুটা মানুহ দেখা পাইছেনে? এনেই মানুহ দুটা দেখা পাইছোঁ, কিন্তু কোন মানুহ কেনেকৈ কথা নাজানো। সেই মানুহজন চোৰ হয় নেকি? মন্দিৰৰ দান পাত্ৰ ভাঙি পইচাবিলাক দিছে। হয় নেকি? তাক বিচাৰি আছোঁ। ঠিক আছে, আপুনি অলপ আগত যাওক, আগত যাই অভিনন্দন চলকচোন বাৰু। ঠিক আছে, আপোনালোকক দস্তি দিলোঁ। লগ পাম ন? ঠিক আছে, ধুতি খুলি গৈছে আকৌ ভিডিঅ'টো ক'বই পৰা নাই নেকি? ধুতি যি খুলিছে, হা ধুতি পিন্ধি আছে, ধুতিখন ভালকৈ তই পিন্ধিব নাজানা। হা এতিয়ালৈকে ধুতি যদি পিন্ধিব নাজানা, সেই তলতো খুলি থওঁ, খুলি থওঁ, নহ'লে চল পূজা। হা কি তই বুজি নাপা নেকি? ৰাইজৰ দায়িত্বৰ কথা বুজি নাপা? ফটোফটা দেৰি হৈছে, এনে 12টা বাজি গৈছে। ৰাইজৰ গালি খাব লাগিব, কথা শুনিবলৈ তই বুজি নাপা নেকি? তই ধুতিখন আজি পিন্ধিব নাজানে সেইগিলি গালি পাৰা। কি গালি পাৰা? এইটো গালি পাৰা কথা নহয় নহয়, তোৰ নিজৰ জ্ঞান নাই নেকি? তলতো খুলি থওঁ, সেইটো নহ'লে চলব। বল দেৰি হৈছে। বহুত ৰ'দ দিছে, ইমান অলপ ভাল ৰ'দ ল। ইমান পূজা হ'ল বুলি অলপ দেৰিকৈ ক'লো কথা নাই দে, আমি ইমান ৰ'দত নোৱাৰা নহয়। কি পূজা কৰিবি? অলপ ইমান ৰ'দ দিছে, ভালকৈ ধুতিখন তই পিন্ধ। নোৱা যদি এখানে তলতো শুলকাই থওঁ। এইবিলাক কিয় পিন্ধি আহিছা? নোৱা যদি বাদ দি, ধুতিখন পিন্ধা নাজানে সেইগিলা আজি দেখি তই বাবা খাবি। তই এই ৰ'দত দেখিছা নাই? বনাও যদি বনাব লাগিছিল, আগত খাম যো। আৰু কাম নাই, এই জংঘল মুখতহে পূজা কৰে। এটা আছিল মন্দিৰত পূজা, এইবিলাকক দেখিছিলো জংঘলত। কিহৰ বা জংঘলত পূজা কৰে? ইমান ধুনীয়া ধুনীয়া মন্দিৰবিলাক আছে, জংঘলত পূজা কৰিব আহিছিল। কৰকে চাফা চুফা কৰিলি বহুত দিন দেখাই নাই। মই আহিলো, এই এক জেগাত গৈছিলো, এইফালে বোলে চুৰ হৈ আছে। এই চুৰ দুটা ধৰবা লাগে। তাৰমানে এটাৰ চকু এটা কোনা আছে, হাত এটা নাই, আৰু এটা আছে 1 নম্বৰ খৰা। এই সিহঁত দুটাই চুৰ কৰি ফুলছে। সেই বিচাৰি মোৰ চুলি পকি গেল, ধৰবা পাৰ নাই। এইবাৰ ধৰবা পাৰলে হয় নেকি? ধৰবা পাৰা নাই, এই ধৰবা লাগছিল গাঁৱৰ মানুহখিনি লৈ। আমাৰ গাঁৱত দুটা চুৰ ওলাইছে, এটা ভৰিখন বেকা লেঙেৰা, আৰু এটা হৈছে হাতখন বেকা, আৰু চকু এটা কিবা অলপ হেৰি বেয়া। খোজনীয়া ভালকে জুৰি আমাৰ গাঁওখনত পূজা কৰি আছে জানানে? আকৌ মানে কেৰাহী, চাইকেল, চেণ্ডেল য'ত যি পায়
তইতো বোলে যাৱ নাই কিজানি নাই নাই আমাৰ ফালে এখনো দিনা যাওঁ আমি দেখাও নাই আমাৰ চুবাৰটো দেখাও নাই কৈছো না ধৰিবও নোৱাৰে কি হ'ব শান্তি লাগি নোহোৱা হৈছে আমি পিছে যাওঁ দাদাকো কথা এটা কৈ দিওঁ কওকচোন বাৰু ধৰিব পাৰা ভৰি এখন ভাঙবি নহ'লে হাত এখন ভাঙবি নহ'লে সিহঁতক অলপ কষ্ট বেছি কৰি পুৰা মাৰি দিয়ে এইটোৱে কৰিব লাগিব এই ভৰি ভাঙাটো আৰু এটা ভাঙি দিব লাগিব চুৰ কৰা বন্ধ হ'ব আৰু হাত যে এটা আছে সেইটো ভাঙি দিব লাগিব আৰু ধৰিব পাৰিলে আমাক খবৰ চবৰ দিবি আৰু আমি এতিয়া যাওঁ দিয়ক ঠিক আছে আহিছোঁ অৰা এই তামোল চিগাৰেট দিয়ক কোনটো দিব মানে যিটো ভাল সেইটো দিয়ক দিম এই টানটো দিয়ক আমি ডেকা মানুহ নহয় টানটো দিয়ক চূণ দিয়ক ফটাফট দিয়ক মোক এমাৰ্জেঞ্চি আছে চুৰ ধৰিব যাব লাগে হ'ব ঠিক আছে দিয়ক ডেকা মানুহ পুৰা হোৱা নাই নহয় ফটাফট যাব লাগে মোৰ সময় নাই তাৰমানে এই সিফালে গাঁৱত এটা গাঁও যে আছে এই কাঁহী বাতি চেণ্ডেল চাইকেল এইবিলাক চুৰ কৰিছোঁ ফোন মাৰিছে মোৰ ইমিডিয়েট যাব লাগে তাৰ আগত এতিয়া চাওঁ যাওকচোন কি হয় টিকেটটো খায়ে যাওঁ তাতেতো টাইম নাই আৰু মানুহ আহি আছে ফোন কৰিছোঁ এই গাড়ী লৈ আহি আছে আহিছোঁ দাদা পইচাটো পিছত দিম দিয়ক হ'ব দিয়ক ঘূৰি আহোঁ দিম ঠিক আছে হাতে মোহন বাহি এক হাতে ৰাধা তুমি এই টাউনত যাব আহিছো ভাগৰ লাগিছিল গৈছো লাগি বহি আছো ইমান ৰ'দ নখলাইছো বহুত ভাগৰ লাগছে ইমান ৰ'দ দিছি গৰম পাতি পাতি আকৌ কথা কৈছি আৰে সুধবে নোৱাৰি বস্তু এটাৰ কথা সুধিলে তাৰমানে আনচাৰ নাই দাই লাগে ইমানকে দাই ধৰি থকা হে আগতে কেন কিবা হাপেনা চাপেনা হাগি মুঠি যাই যে বা কাপোৰ কোনা ধৰে কথা নহয় গম পা নাপা যা সোনকালে যা যা ৰ'দ ইমান কপা ৰ'দত আহিছা ছাতি তাতিও আনা নাই ভালকে যাবি হয় যাম দে যাম মই যাওঁতো চিন্তা কৰিব নালাগে যামেই আৰু মই যাতে আৰু পৰিস্থিতিটো বেয়া নকৰা ঘৰত যাই পেলাই কি হয় বেয়া হ'ব একো বেয়া আমি হয় নে নহয় যি হল হলে হেৰি কিবা আনছা নেকি আনছো অলপ পুৰোহিতক মাতছো নহয় পুৰোহিতক মাতছো নহয় তেতিয়া হ'ব নেকি এতিয়া অলপ খাব লাগিছিল মই আনা নাই হাঁহ দোকান কৰিছো চাৰা আছে অলপ চাৰাকে বনোৱা চাৰাকে মাৰিব লাগিব নেকি আমি এটা কাম কৰো কি কাম এই এসোপা গোটেই বাদ দি কিমান দাউৰা দাউৰি কৰিবি বেলেগ কামো কৰিব আমাৰ পইচা নাই নহয় পইচা থাকিলে কৰিব পাৰিলো এতিয়া পইচা নাই নহয় আমাৰ টোপনি মাৰি আছ দেখোন ধুনীয়া বতাহ মাৰি আছে টোপনি মাৰি আছ মোৰ কথা কৈ আছো টোপনি মাৰি আছ শুনি আছো তই কৈছা এটা কাম কৰিলি হয় কি কাম কৰিলি হয় বাকী পুলিচক খবৰ কৰিছে গাঁৱত পুলিচে গাঁৱৰ মানুহ পুলিচক
মই মেনেজ কৰিম মই জানো পুলিচক মেনেজ কৰিব এই হ'ব দে তই যদি মেনেজ কৰিব পাৰ কথা নাই কিন্তু আহিলে দণ্ড মাৰিবি মই দণ্ড মাৰো শুনছা নাই মই দণ্ড মাৰো ভাই মই ঘৰত তিৰি চলি কথা আছে ধৰা দিবে নৰা ধৰা দিলে বেয়া ধৰা দিয়া নহয় কাৰালো ধৰা নেদুৱে ধৰা নেদুৱে ধৰা নেদায় এই এটা কাম কৰো এই এটা আৰাম পাইছো এইখিনি অলপ ভাঙি দিছো এই আৰু অলপ একবাৰ দুখন হাতেৰে মহাই দিছো হাতত লৈছো তো হাতত দিছো হাতখন ভালকে মেলি দি মই দিম নহয় জ্বালা ভাই এই মতিয়াজী মোৰ পিন্ধা কোনোবা আহি আছে এই ফটাফট যো এই মতিয়াজী মোৰ কাপোৰ পিন্ধা কোনোবা এটা আহি আছে পুলিচ জনা পাইছো দেখোন কাপোৰ পিন্ধা কোনোবা এটা আহি আছে পুলিচ জনা পাইছো দেখোন পুলিচে পাওঁ এই চেনেলটো আছে এই চাইকেল এখন নিব পাৰিলে ভালো আছিলে কম আছে আজি আনাতো যাব নৰা মই উঠি যাম আমাৰ সেইখিনি পালিয়ে তাড়াতাড়ি শেষ হব আৰম্ভ কৰছি তাড়াতাড়ি হৰ হৰ মহাদেৱ হৰ মহাদেৱ হৰ হৰ মহাদেৱ পূজা কথাটো সোনকালে অলপ আহিলে ভাল হয় আমাৰো সুবিধা হ'ব বম ভলে হৰ হৰ মহাদেৱ বম ভলে বম ভলে বম ভলে মাতি মাতি ৰখি আছো আচলতে কি জানা না মানুহ বহুত না আহো বুলি আহিব নোৱাৰো বহুত ভেজাল পূজা আজিকালি আগতে আছিল মন্দিৰত পূজা এতিয়াতো গাঁৱত বাহাতলে আজিকালি বাহাতলে গাছতলে পূজা দেখো আগতে মন্দিৰত হৈছিল এই নাই ইয়াৰ এখন হলিও ইয়াৰ এখনে দিয়া বিৰাট পট্টা বিয়াৰ ক্ষীণ হলেও গলি দম আছে কিন্তু বম বোলে বম বোলে বম বম পূজা এখন কৰিব গৈছিলো তাৰ পৰা আহি শান্তি পাইছো হয় নেকি দে ভাল হ'ব দে এয়া শান্তি দে প্ৰভু হৰ হৰ মহাদেৱ মই গ্ৰহণ কৰিছো আপোনাকে দিছো হয় 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 নহয় দে মই নহয় এই প্ৰভুৰ বস্তু ল'ব লাগে দে আমাৰ কাৰ ধোৱা লাগছি দেখো খাব নাপাবছো নেকি কলজা নেকি মাৰ বুঢ়া ভয় দে কলজা নেকি হালকা লো আৰু দেৰি কৰি নাখিবি মইতো যাব লাগিব আমাৰ পূজা আছে আৰু এইখিনি কৰি উঠি আৰু অলপ প্ৰগ্ৰাম আছে আমি তাতে যাব লাগিব আপোনাক আকৌ লগ পাম বুঢ়া মানুহ দেখাই আছে হাৰমনিয়াম বজাই কি কৰিবি উপায় নাই
হয় 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 প্ৰভু গ্ৰহণ কৰক গ্ৰহণ কৰক গ্ৰহণ কৰক গ্ৰহণ কৰক আৰু এক চিলিম জ্বলাও নাংগে দে এতিয়া খাওঁ বহুত ৰ'দ দিছে নালাগে নাংগে নাংগে নহয় শুনছো বহুত ৰ'দ দিছে এই ৰ'দত বেছিকে খালি বেয়া পূজা হ'ল বুলি পগলা যাব লাগে নেকি বেছিকে নাখাবি এখন নাইয়ে আৰু কমকে খা বুজি পাইছ ইমান খাৱৰীয়া নে আনিতো হয় নাপাকা এনে নাপায় লাহে লাহে আমাৰ বম বুলি হৰ হৰ মহাদেৱ ওম নমঃ শিৱায় নমঃ ওম নমঃ শিৱায় নমঃ হয় হয় গ্ৰহণ কৰক মই এনে লগত আছো আপোনালোক বেয়া চেয়া নাভাবি লগতহে আছো শিৱকালী চিলিম গেল মালি এ হৈছে হোক এইখিনি হৈছে হোক আজিয়ে পূজা আজিয়ে খামাৰ হাতেদি খোজকাঢ়া নাখাবি কিন্তু হাতেদি খোজকাঢ়া কম না ভৰিদি সদায় কিমান খোজকাঢ়ি হাতেদি খোজ নাকাঢ়ি আকৌ মূৰেদিও খোজকাঢ়ি নহয় কিছুমানে সেইটো বেলেগ হিচাপ ৰামকৃষ্ণৰ বাণী পকা ধানৰ আক্তৰ খেলা লাগিছো গৰৈ মাছ নাপালা পানী ঘূৰে পানী পোৱা নাই হাতটো তল গৈছে কিন্তু ঘূৰে পানী পোৱা নাই ইয়াৰ কাৰণ কি ভাল লাগছে নে বিৰাট টানো ঔষধ দি খেলাম মই এটা ঔষধ এইটো ঔষধ এইটো পানী লাং ভাল হয় গেষ্ট্ৰিক ভাল হয় ডাঙৰ ডাঙৰ মানুহে খায় ধৰিব নোৱাৰা ধৰিব নোৱাৰা প্ৰেছাৰতো এক নম্বৰ আমাৰ দেৰি হৈছে এইখিনি বস্তুখিনি সামাৰি লৈছো সামাৰিলো এতিয়া কোনফালে যাবি মই এতিয়া যাম ইফালে যাওঁ মন্দিৰত যাওঁ বহুত দেৰি হ'ল যাওঁ বেয়া চেয়া নাভাবি আকৌ লগ পাম হয় 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 আপোনালোক গাক কৈছে চাই চাই দি যাব হয় হয় মই বা ভাত বেয়া নাপাবি হয় হয় ধন্যবাদ বন্ধু বান্ধৱীসকল আপোনালোকলৈ দীপাৱলী আজিলৈ আমাৰ এই খণ্ডটি সমাপ্ত কৰিছোঁ অহা খণ্ডত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আপোনালোকৰ পৰা আমি আমাৰ এই নাটকখনৰ এটা খণ্ড চালে আপোনালোকে একো বুজি নাপাব গতিকে আপোনালোকে 1 নম্বৰ খণ্ডৰ পৰা আৰম্ভ কৰি সকলো খণ্ড চাব বুলি আমি আশাবাদী গতিকে বলকচোন আমি 1 নম্বৰ খণ্ডৰ পৰা আটাইকেইটা খণ্ড চাওঁ আৰু আমাৰ সকলো বন্ধু বান্ধৱীকে চোৱাৰ সুবিধা দিওঁ গতিকে সকলো বন্ধু বান্ধৱীলৈ এই খণ্ডবোৰ প্ৰেৰণ কৰোঁ বলক